निर्मित हुआ ये बिल्डिंग आছিলে आमार तार कस्तूरबा गांधी जी बालिका विद्यालय बहुखिनि निर्माण करा হৈ গল বিটিআৰ অঞ্চলত আৰু এই বিদ্যালয়টো নিৰ্মাণ হোৱাৰ পিছত আমাৰ ছোৱালীসকলৰ যিটো ষ্টাডি যাৰ ঘৰত মানে সুবিধা নাই বিভিন্ন অসুবিধা আছে তেখেতসকলৰ কাৰণে খুব ভাল হৈছে আৰু এই কাৰণে এই কেজিপিখিনিত যিখিনি খা সুবিধা লাগে আমি কাউন্সিল গভৰ্ণমেণ্টৰ পৰাও প্ৰভাইড কৰি আছোঁ আৰু ডিজনি বড়োবাজাৰ অঞ্চলত এইটো এটা সুন্দৰ হোষ্টেল এটাৰ নিৰ্মাণ কৰা হৈ গ'ল তাত ইয়াত ইতিমধ্যে থাকিব পৰা হ'ল গতিকে ইয়াত লাহেকৈ আমাৰ গাৰ্লছ এডুকেশ্যনটো আৰু ভাল হ'ব এইটো মই আশা কৰিছোঁ স্যার একটা রাজনৈতিক প্রশ্ন ইতিমধ্যে দেখা গৈছে 2025 কিন্তু বিজেপিয়ে কুচকাৱাজ চলাইছে আমাৰ ইয়াত সহস্থিত হৈছে যে বিজেপিয়ে বিটিচিত অকলশৰীয়াকৈ নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিব কি ক'ব এতিয়া আমি 24 আজি আগষ্ট জাষ্ট আৰম্ভ হৈছে গতিকে 25 আৰু বহুত দিন আছে ৰাজনীতিত প্ৰত্যেক দিনে প্ৰতি মুহূৰ্তে বেলেগ বেলেগ খবৰ আহিব আজি আপোনালোকে যি প্ৰশ্ন কৰিছে এসপ্তাহ পিছত আৰু বেলেগ প্ৰশ্ন কৰিব এনেকৈ আহি থাকিব কিন্তু আমাৰ স্থিৰটো আমাৰ লক্ষ্যটো একদম স্থিৰ হয় যে বিটিআৰ অঞ্চলত শান্তি সম্প্ৰীতি আনিব লাগে বিটিআৰ অঞ্চলত সকলো নিৰাপদে জীৱন যাপন কৰিব পাব লাগে বিটিআৰ অঞ্চলৰ আগৰ যিটো পৰিৱেশ সেইটো পুনৰাই ইয়াত ৰিপিট হ'ব নালাগে বেলেগ মানুহে কোনে কি ৰাজনীতি কৰি থাকিব কৰি থাকক মই বিটিআৰৰ বাসিন্দা হিচাপে বিটিআৰৰ সন্তান হিচাপে আৰু জন্মলগ্নৰ প্ৰায় সংগ্ৰামৰ লগত জড়িত আছোঁ হিচাপে আৰু বিটিআৰ অঞ্চলৰ বিভিন্ন জাতি গোষ্ঠীয় সংঘৰ্ষ জ্বলাজ্বলি বিভিন্ন হত্যা হিংসা দেখা পাই আছোঁ হিচাপে মোৰ লক্ষ্যটো ৰাজনীতি নহয় মোৰ লক্ষ্যটো বিটিআৰৰ 35 লাখ জনসাধাৰণৰ শান্তি সম্প্ৰীতি নিৰাপত্তা শিক্ষা দীক্ষা সামাজিক উন্নয়নটো মোৰ লক্ষ্য বাই ইলেকশ্যনত চিটলি সমষ্টি কি বহুত ভোটত জয় হ'ব বাই ইলেকশ্যনত চিটলি সমষ্টিত আমাৰ কেণ্ডিডেট বহুত ভোটত জয় হ'ব আৰু যিটো এমপি ইলেকশ্যনত বিভিন্ন কাৰণত আমিও অলপ অভাৰ কনফিডেঞ্চ হ'লেও বিভিন্ন কাৰণত অলপ আমি কম ভোট পাইছোঁ কিন্তু বাই ইলেকশ্যনত বহুত ভোটত বিজয় হ'ব কেণ্ডিডেট ঠিক কৰিছে একদম অলমষ্ট থেংক ইউ